নীলাচল পাহাৰৰ বুকুত এতিয়া বিভিন্ন ভক্তই সৃষ্টি কৰিছে উখল মাখল পৰিৱেশ। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলগীয়া বৈছে এই সোঁত। ইয়াৰ মাজতে অম্বুবাচী মেলাত এজন ভক্ত কভিডত আক্ৰান্ত। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কোভিডস্থিত পৰিৱেশৰ বাবে 2 বছৰ বিৰতিৰ পিছত 22 জুনৰ পৰা 26 জুনলৈ নীলাচলৰ বুকুত আৰম্ভ হৈছে অম্বুবাচী মেলা। এই অম্বুবাচী মেলাত সোঁত বৈছে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ। নীলাচল পাহাৰৰ বুকুত এতিয়া বিভিন্ন বেশভূষা ভক্তই সৃষ্টি কৰিছে উখল মাখল পৰিৱেশৰ। চৰকাৰৰ লগতে পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনে সকলো ভক্তৰ বাবে কৰিছে সুব্যৱস্থা। তদুপৰি সকলো ভক্তৰে কৰা হৈছে কোভিড পৰীক্ষা। ইয়াৰ মাজতে এজন ভক্ত কোভিডত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে। কামাখ্যাত কৰা কোভিড পৰীক্ষাত লোকজনক আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে। আক্ৰান্ত ভক্তজন গুজৰাটৰ পৰা অম্বুবাচী মেলালৈ আহিছিল। এই লোকজন গুজৰাটৰ সুন্দৰ ভাৰতীয় বুলি জানিব পৰা গৈছে। কামাখ্যাত কৰা কোভিড পৰীক্ষাত লোকজন কোভিড আক্ৰান্ত বুলি চিনাক্ত কৰাৰ পিছতে GMCত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ GMCত চিকিৎসাধীন হৈ আছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোকে প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।